তো আমি লাষ্ট ভিডিঅ'ত কি কৈছিলোঁ কি সংখ্যা যদি শব্দ দেখা পাওঁ আমি সৰ্বাধিক এবাৰ মনত কৰাই দিছোঁ সৰ্বাধিক সৰ্বোচ্চ উচ্চতম এইবোৰ যদি দেখা পাওঁ তো আমি ডাইৰেক্টলি কি কৰা আছিলোঁ সংখ্যা দুটাৰ গসাগু উলিয়াই আছিলোঁ হয়নে নাই সকলোৰে মনতে আছে ন এইটো গসাগু তো এতিয়া আমি কুৱেশ্যন এবাৰ কৰোঁ 6 নম্বৰটো কি কৈছে যে সীমাদ্ৰীয়ে এজন ছোৱালী আছে যিজনে কি কৰি আছে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ ৰূপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে যাতে এটা ডাক টিকট ৰৈ নাযায় সীমাদ্ৰীয়ে সৰ্বাধিক কিমানটা ৰূপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব তো এইখিনি এইটোৱে মানে কি কৰিব কৈছে সেইখিনি যে আমাৰ ডাক টিকট আছে তো কিমানটা ৰূপত মানে সৰ্বাধিক কিমানটা ৰূপত ডাক টিকট প্ৰদৰ্শন কৰিব পাৰিব তো এতিয়া যদি কিছুমানৰ যদি কনফিউজন হোৱা যেন লাগে স্যাৰ আমি এইটো কুৱেশ্যনত কি কৈ আছে বুজি পোৱা নাই তো যদি প্ৰয়োজন হয় ডিটেইলছ তো মই কৈ দিম কিন্তু আচলতে বেছি আমি সময় খৰচ কৰিব লগা নাই নেকি ইয়াত য'ত আমি কিছুমান ত্ৰিগোণোমেট্ৰিক হওক বা আমি কিছুমান পৃষ্ঠকালী আয়তন তাত আমি বহুত ইউজ কৰিব লাগিব তো সেইকাৰণে কিছুমান শ্বৰ্ট বুদ্ধি ইউজ কৰি পেলাই কুৱেশ্যনবিলাক ফিনিছ কৰাটো ভাল হ'ব নেকি যদি প্ৰয়োজন হয় মোক জনালে হ'ল মই কৰি দিম তো টেনশ্যন ল'ব লগা নাই বহুত সহজে হয় তো ঠিক আছে এইটো সৰ্বাধিক দেখা পাইছোঁ ন তো আমি কি ল'ম সংখ্যা দুটা কি ল'ম গসাগু ল'ম তো ঠিক আছে আমি কৰোঁ কুৱেশ্যন নম্বৰ কিমান 6 নম্বৰ তো এটা লাইন লিখোঁ নেকি ভাল হ'ব সৰ্বাধিক থোপৰ সংখ্যা কিমান হ'ব গসাগু কাৰ সংখ্যা দুটা কি আছিল গসাগু 625 আৰু কিমান এইটো 325 হ'ব মানে এইটোৰ আমি গসাগু উলিয়াম আৰু গসাগু উলিয়াব জানাইছোন আমি তো ওলাম সকলোৱে একেলগে মোৰ লগতে আমি কি কৰোঁ ডাঙৰটো সদায় সৰুটোৰে হৰণ কৰোঁ নে নাই গসাগু ওলোৱাৰ কাৰণে বেলেগ প্ৰচেছো আছে তো এইটো প্ৰচেছত আমি যিহেতু ইউক্লিড বিভাজন ক্ৰমিকাতে আমি গসাগু শিকিব গৈ আছোঁ ন তো সেইটো কাৰণে এইটো প্ৰচেছত কৰিম য'ত যেতিয়া প্ৰয়োজন হয় মই কৈ দিম বহুত সহজ হয় আমি NCERT ৰুল ফ'ল' কৰি গ'লে ভাল হ'ব নেকি ন 325 কেইবাৰ যাব যেন লাগে এবাৰেই যাব ন তো 325 বাকী ৰ'ল কিমানতে 003 নাযাব ন তো আমি কি কৰোঁ সদায় ভাজক যেতিয়ালৈকে আমি ভাগে যেতিয়ালৈকে 0 নাপাওঁ তেতিয়ালৈকে কৰি গৈ থাকিম তো ট্ৰাই কৰিম এইবাৰ 325ক দি দিলোঁ এইটো আমি পাইছিলোঁ ন এইটো 325 কিমান বাৰ যাব এবাৰে যাব ন তো 300 কিমান বাকী ৰ'ল 25 ভাগে 0 পোৱা নাই কৰিব লাগিব আৰু তো 300 কেইবাৰ যাব যেন লাগে 25ৰে কেইবাৰ যাব যেন লাগে 30ক তো যাব ন 30ক কেইবাৰ যাব এবাৰ যাব ন 25 বাকী ৰ'ল কিমানতে 10ৰ 5 গেলে 5 আৰু 0 25ৰে কেইবাৰ যাব ইয়াক দুইবাৰ 25 2 গুণ 50 হ'লনে নাই ভাগে 0 পালোনে নাই আমি তো আৰু কোনটো ভাজকৰ কাৰণে পালোঁ 25ৰ কাৰণে পালোঁ বাছ এইখিনি তো আগৰ নিচিনাই লিখা ষ্টাইলবিলাক ইউক্লিড বিভাজন প্ৰমেয়িকাৰ পৰা কি পাওঁ ষ্টেপ ভাজ্য কোনে আছে a = bq + r a ঠাইত a 625 b ঠাইত কোন 625 q ঠাইত কোন আছে 1 আৰু ইয়াৰ ঠাইত 300 আছে তো ভাজ্য সমান ভাজক পূৰণ ভাগফল এইটো ষ্টাইল কৰিলে হৈ যাব 625 = 325 × 1 + 300 ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আৰু কি পালোঁ r0 = 0 তাৰপিছত ষ্টেপ 2ত কি পালোঁ ভাজ্য কোনে আছে 325 আৰু ভাজ্য সমান ভাজক কোনে আছে 300 আৰু কোনে আছে 1 যোগ ভাগশেষ 25 আৰু r0 = 0 হয়নে নাই তো ষ্টেপ 3 কোন হৈ আছে 300 = কিমান হ'ব 25 ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ হ'ব ভাগশেষ 0 পালোঁ r = 0 হ'বনে নাই তো আমি কোনটো ভাজকৰ কাৰণে পালোঁ 0
তো 25ৰ কাৰণে তো বাছ এইটোৱে এই 25টোৱে হ'ব কি সৰ্বাধিক ধূপৰ সংখ্যা যিটো আমাক হিমাদ্ৰীয়ে কি কৈছিলে যে সৰ্বাধিক কিমানটা ধূপত ডাকটিকট প্ৰদৰ্শন কৰিব হিমাদ্ৰীয়ে সৰ্বাধিক 25টা ধূপত ডাকটিকট প্ৰদৰ্শন কৰিব পাৰে বাছ এইখিনি ইয়াত লিখো ইয়াত ভাজক লিখাত ভাল হ'ব না ইয়াত ভাজক 25 কিছুমান ছাৰে আচ্ছা মই এইটো এক মিনিট কৈ দিছোঁ মানে কি আমাৰ টিচাৰবোৰে বা আমাৰ যিবিলাক শিক্ষাগুৰু আছে তেওঁলোকে না মানে নিজৰ মানে আৰ্হিত দিব পাৰে তো সেইটো ফুল নহয় আৰু এইটো ফুল নহয় তো তোমালোকৰ যিটো পচন্দ হয় এইটো লিখিলে হ'ল ছাৰহঁতৰো ফুল নহয় লিখিলে হ'ল যোনটো পচন্দ হয় মুঠতে টপিকটো বুজি পাব লাগে আৰু এইটো মই শ্বৰ্ট মেথড এটা কৈ দিছোঁ ট্ৰিক হিচাপে ক'ব পাৰি এইটো আৰু তো কনফিউজন হ'ব লগা নাই ছাৰ আমি লসাগু উলিয়াম নে গসাগু উলিয়াম মষ্ট কনফিউজন হয় তো সেইটো কাৰণে মই কৈ দিছোঁ ভাজক 25 আৰু ভাগে কোন হৈ আছে ভাগে 0 হ'ব এইটো আচ্ছা এইখিনি কাষত লিখিলে হ'ল হা এইটো ভাগে 0 তো গসাগু কি হ'ব তে গসাগু কাৰ 625 আৰু 325 হ'বনে তো কিমান পালোতে 25 এইটো আমাক কি ক'ব দিছে এতিয়া এইটো লাইনটো ফিনিছ কৰিম এতেকে হিমাদ্ৰীয়ে সৰ্বাধিক হ'ব এইটো কুৱেশ্যনৰ পৰা লিখি লৈ ল'ম আমি তো এতিয়া লিখি ল'ম মই হিমাদ্ৰীয়ে 25টা ধূপত ডাকটিকটবোৰ প্ৰদৰ্শন কৰিব কিতাপৰ পৰা লিখি দিছোঁ এতিয়া হ'ব না বুজি পোৱা যেন পাইছোঁ ন সকলোকে তো নেক্সট আমি এইটো কৰোঁ কোনটো কুৱেশ্যন এইবাৰ 7 নম্বৰ কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো একেই ষ্টাইলৰ হ'ব আমি কৰোঁ তো কুৱেশ্যনটোত কি কৈছে দুডাল ৰছীৰ দৈৰ্ঘ্য কিবা কিবি দিছে 64 অমুক তো মানে কাটি ওলাই অকণো ৰৈ নোযোৱাকৈ ৰছীৰ পৰা কাটি ওলাই সৰ্বাধিক দৈৰ্ঘ্য কিমান সেইটো আগৰ নিচিনা ষ্টাইল তো কি কৰিম আমি সংখ্যা দুটাৰ কি ল'ম গসাগু উলিয়াম হ'বনে নাই তো এইটো লিখা এটা লাইন লিখিম নেকি হা কুৱেশ্যন নম্বৰ এইবাৰ কুৱেশ্যন নম্বৰ কিমান আছিলে 7 আখৰবোৰ বহুত বেয়া হৈ গৈছে যিমান ডাঙৰ হৈছে সিমান আখৰবোৰ বেয়া হৈ গৈছে ৰছীৰ পৰা কাটি উলিয়াব তো ৰছীৰ পৰা কাটি আমাৰ কুৱেশ্যনটো কি কৈছে যে বোলে এনেকুৱা কি কৈছে দুডাল ৰছী আছে 64 চেণ্টিমিটাৰ 80 চেণ্টিমিটাৰ দুইডাল ৰছীৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে হ'ব সমান টুকুৰা কৰি কাটি উলিয়াব লাগে তো ইয়াৰে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব তো এইটোৱে লিখিম আমি সংখ্যা দুটাৰ গসাগু ল'ম তো তাৰ কাৰণে লিখিলোঁ কি ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ 64 আৰু 80 হ'ব ন এইটোৱে ৰছীৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক দৈৰ্ঘ্য গসাগু তো এগেইন সেইটো ষ্টাইল কি কৰিম আমি 80ক আমি হৰণ কৰিম কিহেৰে সৰুটোৰে 64ৰে কেইবাৰ যাব যেন লাগে এবাৰেই যাব বাকী ৰ'ব কিমান 10ৰ 4 গ'লে থাকিল 6 ইয়াতে থাকিল কিমান 7ৰ 6 গ'লে থাকিল 1 হ'বনে তো ভাগে 0 পাইছোঁ নেকি পোৱা নাই তো কৰিব লাগিব এবাৰ 64 কেইবাৰ যাব 16 4 গুণ 64 আৰু কাৰোবাৰ যদি নেওতা মনত নাই তো বন্ধৰ দিন চলি আছে তো নেওতা ক্লিয়াৰ কৰিলে হ'ল আৰু যদি পাৰো না সকলোৱে 20লৈকে কৰি থ'লে হ'ল বহুত হেল্প হয় আৰু যদি তোমালোকে এটা কাম কৰিব পাৰা 1 স্কুৱেৰ 1 2 স্কুৱেৰ 4 এইটো না টোটেল 20লৈকে কৰি থ'লে ভাল হ'ব ক'ত ভাল হ'ব আমাৰ পৃষ্ঠকালী আয়তনত বহুত হেল্প হ'ব তো আমাক ছাৰে কৰিব দিছিলে আৰু আমি যেতিয়া পঢ়ি আছিলোঁ ক্লাছ 10ত তো আমাক ছাৰে কৰিব দিয়া আছিলে তো এইটো তো হ'ব ন তো কিমান বাৰ যাব 16 4 গুণ 64 বাকী ৰ'ল এইটো 0 তো ভাগে আমি কিমান পালোঁ 0 আৰু কোনটো ভাজকৰ কাৰণে 16 পাবে তো এগেইন সেইটো ষ্টাইলত লিখিম আমি ইউক্লিড বিভাজন ক্ৰমিকাৰ পৰা কি পাম ষ্টেপ 1 কি হ'ব ভাজ্য সমান ভাজক পূৰণ ভাগফল 64 × 1 প্লাছ r কিমান 16 আৰু r not equal 0 ষ্টেপ 2 কোন হৈ আছে 64 ভাজক পূৰণ ভাগফল 16 × 4 প্লাছ 0 r equal 0 হ'বনে এইটোৱে
তো ইয়াত লিখিম ইয়াত আমি কি পালোঁ ইয়াত ভাজক 16 আৰু ভাগশেষ 0 হ'বনে এইটো ইয়াত তলত লিখি দিছোঁ তো এইটো 1 দেই 1 তো ইয়াত গতিকে গ হা ও 64 আৰু 80 কিমান হ'ব 16 তো আমাক কি ক'ব দিছিলে আমাক কিমান ৰছীৰ পৰা কাটি ওলাব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 চেণ্টিমিটাৰ হ'বনে এইটোৱে ওলাব দিছিলে আমাক কুৱেশ্যনটো বহুত সহজ হয় সেইটোৱে আমি লিখোঁ এতেকে নিৰ্ণয় টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 এককটো লিখিলে হ'ল দেই এককটো নিলিখিলে আধা নম্বৰ কাটি দিবও পাৰে যদিহে টিচাৰজন চোৱা আমাৰ বহি চোৱা টিচাৰজন যদি কিবা যেন হয় একো নাই দিয়া দি দিব নিৰ্ণয় টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য 16 চেণ্টিমিটাৰ হ'ব এইখিনি বহুত সহজ হয় আমি মনত ৰাখিম কি সৰ্বাধিক সৰ্বোচ্চ আৰু কি আছিলে উচ্চতম বা এইবিলাক দেখা পোৱাৰ লগে লগে আমি কি কৰিম সংখ্যা দুটাৰ গসা উলিয়াম হ'ব তো সকলোৱে বুজি পোৱা যেনে পাইছোঁ মই তো কিবা অসুবিধা থাকিলে ফেচবুক পেজত আমাৰ আছে লিংক দিয়া আছে ডিছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত জনালে হ'ল এইটো থেংক ইউ